Hare Krishna 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 Hare 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 Rama 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 Hare 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 Krishna 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 Hare 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 Rama 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 Hare 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 Krishna 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 রাস মহোৎসৱৰ এইবাৰ ৮৮তম ১২ ৰাস মহোৎসৱ আমি ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ তৰণী হৰি মন্দিৰ বাকৰিত আমি ১৮ তাৰিখৰ পৰা ২৪ তাৰিখলৈকে ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ আৰু ইয়াত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে ১৮ তাৰিখে আমাৰ ইয়াত আমাৰ উদ্বোধনী অনুষ্ঠান আৰু ১৯ তাৰিখৰ পৰা ২১ তাৰিখলৈকে আমাৰ ইয়াত থিয়েটাৰ আছে আমাৰ ভাগ্যদেৱী থিয়েটাৰ তাৰ পিছত আমাৰ বিভিন্ন অনুষ্ঠান নাগাৰা নাম আমাৰ খোলা পাৰ্টি বুলি কয় খোলা পাৰ্টি আৰু সাংস্কৃতিক অনুষ্ঠান বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু আমি সম্পূৰ্ণৰূপে চৰকাৰী যিটো কোভিড নীতি নিয়ম আছে এই নীতি নিয়ম পালন কৰিহে আমি আমাৰ কাৰ্যসূচীবিলাক ৰূপায়ণ কৰিম আশা ৰাখিছোঁ এই কোভিড প্ৰটকলৰ মাজত আমি ৰাস মহোৎসৱখিনি আয়োজন কৰি ভগৱানৰ ওচৰত আমি মানে প্ৰাৰ্থনা জনাইছোঁ যাতে কোভিড সম্পূৰ্ণৰূপে নিশেষ হৈ আমাৰ ভৱিষ্যত যাতে আমি সুন্দৰভাৱে ৰাস মহোৎসৱখিনি পালন কৰিব পাৰোঁ আপোনালোকে চাই আছে RTTV 24/7 সত্যবাণী বিশুদ্ধ খবৰ